Welcome back to my channel Imagination in its ways. আহকচোন আজি আমি নাৰিকলৰ লাডু অলপ বেলেগ ধৰণে বনাই খাই চাওঁ। এয়া নাৰিকলৰ লাডুৰ বাবে মই নাৰিকলখিনি ৰুকি লৈ ভাজি আছো। তাৰ পাছত এয়া মিক্সাৰ গ্ৰাইণ্ডাৰত বিটৰ ৰস উলিয়াই লৈছো। যেতিয়া নাৰিকলখিনি লাৰুৰ বাবে অলপ আঠা হ'ব তেতিয়া মই তাত বিটৰ ৰসখিনি ঢালি দিম। নাৰিকলখিনি ভজা হ'ব আৰু যিহেতু সেয়েহে মই ইয়াত বিটৰ ৰস দি দিছোঁ। এয়া আমাৰ নাৰিকলখিনি ভজা প্ৰায় হৈ গৈছে। এতিয়া আমি লাডু বনাম। এয়া আমাৰ লাৰু বনোৱা হৈ গৈছে। এয়া আপোনালোকে বনাই খাই চাবচোন। এয়া লিচুৰ দৰে নাৰিকলৰ লিচু এয়া লাৰু। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব। আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ। বাই বাই।